আৰু আজি ভিডিঅ'টো ভাল হ'বলৈ যাই আছে খাওঁকে আছে ইয়া কেনে হকে পুৰা খানা ৰান্ধি আছে আমাৰ ভাই মোৰ লগত থাকে বিজু খাবা আছে গকুলা আছে লগত বনশ্ৰী খুৰী আছে এই খুৰী মানুহ ৰিক্সা ৰন্ধা নাই আৰু এনে আৰু গুড মৰ্ণিং স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটালৈ আৰু আজি আৰম্ভ কৰিছোঁ একে দাঁত মাজাৰ পে আৰু দাঁত মাজাৰ পে আৰম্ভ কৰিছোঁ দাঁতখন মাজি থাক আৰু আজি ভিডিঅ'টো ভাল হ'বলৈ যাই আছে আৰু দাঁতৰ বিষয়ে আপোনালোকক কওঁ আপোনালোকে দাঁতত যিটো মানে টুথপেষ্ট ঘঁহে সেইটো আপোনালোকে নিম পদিনা আৰু তুলসীৰ সেই যিটো মানে কলগেট বুলি টুথপেষ্টটো ঘঁহিব আৰু আপোনালোকক আজি ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ ভিডিঅ'বিলাক ক'তো যোৱাটো নহয় আজিকালি এই ঘৰতে যিবিলাক মানে পৰিৱেশ সেইবিলাক দেখুৱাই আছোঁ টুক 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 আমি ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা পুৰা খানা ৰান্ধি আছে আমাৰ ভাই মোৰ লগত থাকে বিজু খাবা আছে গকুলা আছে লগত বনশ্ৰী খুৰী আছে এই খুৰী মানুহ ৰিক্সা ৰন্ধা নাই আৰু এনে আৰু কি কি আজি খাদ্য মাংস মাছ দুই পিচ মাংস খাম এই খাওঁকে আছে ইয়া কেনে হকে আৰু আমাৰ ঘৰ পুৰা ৰান্ধি আছে নেক্সট আৰু গগুলা পুৰা ৰান্ধি আছে কেনে গগুলা মজা নে মোৰ মাইনে বেয়া হৈ গৈছে মই বেলেগ নাছিলোঁ আৰু আমি বাটত থাকোঁ বেছি সময় আৰু লগৰ ল'ৰাবিলাকত গাঁৱত এনজয় কৰোঁ আৰু এইখন দোকান আছিল আমাৰ ফিল্ডৰ দোকান আছিল আৰু ফিল্ডৰ দোকানখন এতিয়া বন্ধ হৈ আছে আকৌ চলিব আৰু এই দাদাহঁতে এনেকৈ আমি এটা কথা পাতোঁ মানে কেতিয়াবা আমি কাম বন নাথাকিলে ইয়াতে আড্ডা মাৰোঁ বহুত ভাল লাগে আজিকালি আড্ডা মাৰিব লাগে প্ৰত্যেক মানুহে তাৰমানে নেটত বেছি ব্যস্ত নাথাকি আমি যদি আড্ডাটো মাৰোঁ মনৰ মিলনটো হয় লগবিলাকৰ লগত আৰু এইখন দোকান আমি বহোঁ আৰু মানে কিবা কিবি খাই থাকোঁ আৰু ল'ৰালি কালৰ পৰা এইখিনি জেগা মানে বেলেগ আৰু তিনিটা চক আছে ইয়াত তিনিটা চক আৰু তিনিটা চকত বহুত আড্ডা দিয়া ল'ৰাবিলাক আহে আৰু বহুত ধুনীয়া আৰু ইয়াতে বেছি বছৰ নাই দোকান 7 বছৰ হৈছে 7 বছৰত আমি মানে কি আৰু বহুত ধুনীয়া লাগে মাজতে কিবা বন্ধ হৈ গ'লে কিবা বেলেগ কামত থাকে আমি ফিল্ডটোৱে সেনেকুৱা আৰু লগত গাড়ী চাড়ী পূৰা যাই আছে আৰু এডাল গাছ মই ৰিলছ বনাওঁ পূৰা এডাল গাছত বহুতকেইটা ৰিলছ বনাইছিলোঁ মানে এইকেইডালত যেকেইটা মানে ৰিলছ বনাইছোঁ বহুত ধুনীয়া হৈছে বহুত ধুনীয়া